আজি আন এটা নতুন ভিডিও লৈ আছো। আজিৰ ভিডিওটো হ'ল ক্লাছ 10 ৰ লেটাৰ টু গড ফাৰ্ষ্ট লেসন টু লিখিছিলে এল ফুইন্টাস পার্ট 1 ফার্স্ট ফ্লাইট। ভিডিওটোত পূৰ্ণ অৰ্থ আৰু এটা শব্দৰ অৰ্থ আৰু সম্পূৰ্ণ অৰ্থ দিবলৈ চেষ্টা কৰিম। ভিডিওটো স্কিপ নকৰিব, স্কিপ কৰিলে হয়তো বুজিব নোৱাৰিব। আপোনালোকে ভিডিওটো চোৱাৰ আগতে আপোনালোকক এটা অনুৰোধ, আপোনালোকে ভিডিওটো চোৱাৰ সময়ত আপোনালোকে কলম আৰু বহি উলিয়াই ল'ব, যাতে আপোনালোকে টান শব্দবিলাক লিখি ল'ব পাৰে আৰু সম্পূৰ্ণ অৰ্থ লিখি ল'ব পাৰে আপোনালোকৰ সুবিধাৰ কাৰণে। হওক ভিডিওটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট পেৰাগ্ৰাফ আৰু পাৰ্ট 1 আজিৰ ভিডিওটো। হাউচ the only one in the entire valley sat on the crest of a low hill. পঢ়িছোঁ। এইটো পঢ়াৰ আগতে আপোনালোকক এটা কথা তো আপোনালোকে জানে, যিসকলে নাজানে সেইবিলাকে সুবিধাৰ কাৰণে এইটো কৈ দি আছোঁ। দা আৰু দি তেতিয়া কোনটো ক'ত উচ্চাৰণ কৰিব লাগে, প্ৰনাউন্সিয়েশ্যন কৰিব লাগে। দি তেতিয়া উচ্চাৰণ কৰিব যেতিয়া দিৰ পিছত ভাৱালেৰে শব্দটো আৰম্ভ হ'ব, প্ৰথম লেটাৰ, তেতিয়া আমি দি বুলি পঢ়িম। আৰু দা তেতিয়া পঢ়িম যেতিয়া কনসনেন্টৰে আৰম্ভ হ'ব। দুটাই আপোনালোকে ভালকে জানি ল'ব। দা আৰু দি ভাৱালেৰে আৰম্ভ হ'লে দি আৰু কনসনেন্টৰে আৰম্ভ হ'লে শব্দটো দা পঢ়িব লাগিব। লাইনত দিয়া আছে, ইয়াতে আপোনালোকে চাইছেই দা হাউচ, ইয়াতে চাওক কনসনেন্ট আছে, দাৰ পিছত ইয়াতে কনসনেন্ট দিয়া আছে, ইয়াতে আপোনালোকে চাব পাৰে দা দিয়া আছে। দা হাউচ কনসনেন্ট দিয়া আছে, তো দা পঢ়িছোঁ। আকৌ আপোনাৰ নেক্সট যেটো পেৰাগ্ৰাফ আছে সেইটো আপোনালোকে চাব পাৰিব। ইয়াতে চাওক দি অনলি, ইয়াতে দি পঢ়িব লাগিব কাৰণ দিৰ পিছত ভাৱেলেৰে আৰম্ভ হৈছে। তো আমি জানো ভাৱেল 5টা, এ ই আই অ ইউ, আৰু কনসনেন্ট হ'ল 19টা, সেমি ভাৱেল 2টা। ইয়াৰ পৰা জেডলৈ 26টা এলফাবেট, আৰু এই 26টা এলফাবেটক আমি 3টা ভাগত ভাগ কৰিব পাৰোঁ। এটা হ'ল ভাৱেলৰ ভাগ, এটা হ'ল কনসনেন্টৰ ভাগ, আৰু এটা সেমি ভাৱেলৰ ভাগ। এইবিলাকে জানা নাই, এইবিলাকে আজি হয়তো এই ভিডিঅ'ৰ দ্বাৰা শিকিব পাৰিব। দি পঢ়িম তেতিয়া অৰ্থ কৈ দিয়াৰ আগতে ইয়াত কেইটামান টান শব্দ আছে। ইণ্টায়াৰ ভেলি মানে হ'ল গোটেই উপত্যকা, ক্ৰেষ্ট মানে হ'ল শীৰ্ষত বা টপত ক'ব পাৰোঁ আমি, একদম ওপৰত। ল হিল মানে হ'ল পাহাৰ, আৰু ল মানে হ'ল বা নিম্ন। সম্পূৰ্ণ অৰ্থ হ'ব ঘৰটো গোটেই উপত্যকাৰ একমাত্ৰ এটা নিম্ন পাহাৰৰ শিখৰত বহিছিল। From his height one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest. Sentenceটোত কেইটামান টান শব্দ আছে, আপোনালোকে লিখি ল'ব পাৰে। হাইট মানে হ'ল উচ্চতা, প্ৰমিসড মানে হ'ল প্ৰতিশ্ৰুতি দিয়া, ক্ৰন মানে শস্য, ৰাইপ মানে পকা, ডটেড মানে হ'ল বিন্দুযুক্ত, হারভেস্ট মানে শস্য চপোৱা, অলৱেজ মানে সদায়, ফ্লাৱাৰ মানে ফুল। এই সেন্টেন্সটোত আমি এইকেইটা টান শব্দৰ অৰ্থ পালোঁ, আৰু ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ব উচ্চতাৰ পৰা নদীখন দেখিবলৈ পোৱা গৈছিল আৰু পকা শস্যৰ পথাৰত ফুলবোৰ আছিল, যিয়ে সদায় ভাল শস্য চপোৱাৰ প্ৰতিশ্ৰুতি দিছিল। The only thing the earth needed was a downpour or at least a shower. কেইটামান টান শব্দ আছে। তো নিডেড মানে প্ৰয়োজন, ডাউনপোৰ মানে বৰষুণ, shower মানে হ'ল বৰ্ষণ। এইটোৰ সম্পূৰ্ণ অৰ্থটো হ'ল পৃথিৱীখনক প্ৰয়োজন হোৱা একমাত্ৰ বস্তুটো হ'ল বৰষুণ বা কমেও ধোৱা। Throughout the morning Lenso, who knew his fields intimately, had done nothing else but see the sky towards the northeast. Throughout মানে গোটেই, নিউ মানে জনা, ইন্টিমেটলি ঘনিষ্ঠভাৱে, টুৱাৰ্ড মানে দিশে, এলছ মানে হ'ল অন্যথা। গোটেই ৰাতিপুৱা লেন্সু, যি তেওঁৰ পথাৰবোৰ ঘনিষ্ঠভাৱে জানিছিল, উত্তৰ পূবৰ ফালে আকাশ চোৱাৰ বাহিৰে আন একো কৰা নাছিল। এই বাক্যটোৰ সম্পূৰ্ণ অৰ্থ